जों दजदोथि सनबारि कुटियाव देउल फोरबो खुंनो नागिरदों। दजिद'थि फोरबो जागोन जोंना बेनो। दा नोंथांमोनखौ लैहोर लैहोर फैनानै जोंखौ हेफाजाब होफैनो थाखाय खावलायहरनाय जाबाय। दा जोंहा डेन्स कम्पिटिसन दङ 17निफ्राय 20 मार्चसिम जोंना जागोन। 18 तारिखनिफ्राय जोंहा डेन्स कम्पिटिसन दङ। बेयाव मोनथाम रावै जोङो मोसानाय हाबाफारिखौ लानाय जादों। डेन्स कम्पिटिसनखौ बेयाव जाहैगोन मोनसे बर', एसामिस आरो हिन्दी, बे मोनथाम रावै कम्पिटिसना जागोन। दा बेजों लोगोसे आरो 20 तारिखआव जोङो मोनाबिलि दङ। बेखालि जोङो बर'नि फ्राय नितामनि बर' उदालगुरि बिथांखौ लेंहरनाय जादों आरो प्रियंका कलिता नलबारि बिथांखौ लेंहरनाय जादों आरो पल आकाश बिथाङाबो थागोन। सासे दंबावो जोंहा जायगानिनो मनेस्वर बसुमतारी बाक्सा बिथाङाबो थागोन। बेनिखायनो नोंथांमोना जोंनि बे देउल फोरबोखौ खुंफुंनायाव हेफाजाब होफैगोन होननानै बयखौबो खावलायनाय जाबाय लैहोर लैहोर फैनानै। नोंथांमोना दि मोसानाय जि मोनसे कम्पिटिसन लादों बेवहाय बान्था हिसाबै मा होदों? जोंना बान्था हिसाबै दङ जोंहा सेथि बान्थायाव दङ 10,001 रां आरो नैथि बान्थायाव दङ 6,001 रां आरो थामथि बान्था हिसाबै दङ जोंहा 4,001 रां। जोंनि प्रग्रामखौ बेखेवनो थाखाय गेट बेखेवनाय हिसाबै जोंहा दङ आसामनि मानगोनां मन्त्रि इउजि ब्रह्म सार आरो देंखो मोनाबिलिखौ बेखेवनो थाखाय दङ जोंहा जायगानिनो EM सार राकेश ब्रह्म बिथां आरो कनिश्याम दास दिहिरा समस्ति बिथाङा जौसां बेखेवगोन कनिश्याम दास सारा। बे थांखिया जाहैबाय जोंहा गोदोनिफ्रायनो जोंनि आबौनिफ्रायनो जोङो ज' हारसा बर' एसामिस बर' जोङो गासिबो जमायै खुंबोबाय थादों। दिनै 66थि बोसोर जाबोबाय जोंहा दिनै। बिदिनो जोङो 10 बोसोरसो जाबाय जोंना। 10 बोसोरनिफ्राय जोङो लासै गेदेर खालामबोगासिनो दङ। दा बे हिसाबैनो जोङो खुंबोबाय थादों आरो गोदोनिफ्रायनो परम्परा हिसाबै। সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে জনাবলৈ পাই সুখী হৈছোঁ যে 66 সংখ্যক চনবাৰী খুটি বৰিমুখ আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ উদযাপন সমিতিয়ে এইবেলি 66 সংখ্যক দৌল যাত্ৰা মহোৎসৱ উদযাপন কৰিব লৈছোঁ। আমি কোভিডৰ কাৰণে 3 বছৰ ধৰি আমাৰ বন্ধ হৈ আছিল পূজাখন। এইবাৰ আমি সুবিধা পাইছোঁ যদিও আমি বহুত কম সুবিধা পাইছোঁ। মাত্ৰ 21 দিনৰ ভিতৰত আমি পূজাখন উৎসৱটি পালন কৰিব সক্ষম হৈছোঁ আৰু প্ৰায় আমাৰ 50% সম্পূৰ্ণ হৈ উঠিছে কাম আৰু বাকীখিনিও হোৱাৰ মুহূৰ্তত এইকেইদিনৰ ভিতৰত হৈ যাব। চেষ্টা চলাই আছোঁ। ইয়াত স্থানীয় অসমীয়া বড়ো আমাৰ ভাতৃত্ববোধেৰে চলোঁ, যিহেতুকে সকলো ভাই ভনীসকলে লগ হৈ ওলাই আহিছোঁ। এই পূজাখন এক স্বচ্ছ নিকা মনোভাৱেৰে আমি এই পূজাখন উৎসৱটি চলাই নিম বুলি এক প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমাৰ পূজাখন আজো ককাৰ দিনৰ পৰাই চলি আহিছিল উৎসৱটি। আগতে সৰু আছিলে, আমাৰ এই আজি 8-10 বছৰমান আগৰ পৰা পূজাখন ডাঙৰ হৈ আহিছে। কিন্তু এতিয়া অলপ আৰ্থিক সংকটৰ আমি সন্মুখীন হৈছোঁ, কিন্তু ৰাইজে দান বৰঙণিও আগবঢ়াইছে। সেই হিচাপত আমি ছাকচেছ হ'ম বুলি ভাবিছোঁ আৰু এইবাৰ ভালেই ৰাখিছোঁ আমি। আমাৰ সাংস্কৃতিক সন্ধিয়াৰো বিশেষ আকৰ্ষণ আছে 20 মাৰ্চৰ। এইটো প্ৰিয়ংকা কলিতা নলবাৰী, নিতামনি বড়ো আছে ওদালগুৰি, পল আকাশ আছে নলবাৰী আৰু মনেশ্বৰ বসুমতাৰী বাক্সা আৰু স্থানীয় শিল্পী কিছুমান থাকিব। আৰু ডেন্স কম্পিটিশ্যন আছে আমাৰ 18 মাৰ্চৰ পৰা 19 মাৰ্চলৈকে ডেন্স কম্পিটিশ্যন চলিব। ডেন্স কম্পিটিশ্যনৰ আমাৰ অসমীয়া, বড়ো আৰু হিন্দী তিনিটা মাধ্যমত ডেন্স কম্পিটিশ্যন কৰিব লাগিব প্ৰতিযোগীসকলে। আৰু প্ৰথম পুৰস্কাৰ আছে 10,001 টকা, দ্বিতীয় পুৰস্কাৰ আছে 6,001 টকা, তৃতীয় পুৰস্কাৰ আছে 4,001 টকা। আৰু অসমীয়া প্ৰতিযোগীসকলে অসমীয়াত হওক বা বড়োত হওক দুটা ডেন্স তেওঁলোকে কৰিব লাগিব। তাৰপিছত প্ৰতিযোগীসকলৰ পৰা আমি দুটা মাধ্যমত ডেন্স কৰাৰ পিছতে আমি টপ 10 ছিলেকশ্যন কৰিম। টপ 10 ছিলেকশ্যন কৰাৰ পিছত আমি বাকী যদি কোনোবাই অসমীয়া বড়ো নাচি যদি হিন্দী নাচা নাই, এই টপ 10ৰ ভিতৰত তেওঁলোকে হিন্দীটো নাচিব লাগিব। তেতিয়া তাৰ পৰা তেওঁলোকক প্ৰথম, দ্বিতীয়, তৃতীয় আমি পুৰস্কাৰ ঘোষণা কৰিম। আৰু 7জন প্ৰতিযোগী, 7গৰাকী প্ৰতিযোগীক আমি নিচুকনি বঁটা দিম। আমাৰ 17 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে প্ৰগ্ৰেম চলিব। বাণিজ্য মেলা আছে, ঢুলীয়া থাকিব, খেৰাই কৃষ্টি আছে
আৰু নাম প্ৰসংগ চলি থাকিব ইয়াত ভাগৱত পাঠ আছে 18 মাৰ্চৰ দিনা দুপৰীয়া হোমযজ্ঞ হ'ব তাৰপিছত খিচাৰি বিতৰণ কৰা হ'ব সকলো ৰাইজকে এনেকুৱা প্ৰচেষ্টাৰে আগবাঢ়ি আছোঁ আমি আছে আমাৰ মুখ্য আলহী আছে আমাৰ মন্দিৰ উন্মোচন কৰাৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ মাননীয় মন্ত্ৰী মহোদয় কেবিনেট মন্ত্ৰী উৎসাহ গগৰা ব্ৰহ্ম আৰু আমাৰ মঞ্চ উন্মোচন কৰিব আমাৰ মাননীয় EM ছাৰ এই ঘনশ্যাম দাস আৰু মছলপুৰ সমষ্টিৰ মাননীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া থাকিব আমাৰ সাংস্কৃতিক সন্ধিয়া উন্মোচনৰ কাৰণে আহ্বান জনাইছোঁ আমাক উৎসাহ উদ্দীপনা দিয়ক সহায় সহযোগ কৰক আমি যেন এই উৎসৱটি আকৌ বহুত ডাঙৰ কৰিব পাৰোঁ এইবাৰতো 21 দিন সময় পাইছোঁ ইয়াৰ পিছত হয়তো কোভিড প্ৰট'কল ভংগ কৰি দিয়াৰ পিছত হয়তো আমি আৰু বেছিকৈ সময় পাম এই উৎসৱটি যেন ডাঙৰ কৰিব পাৰোঁ ভাল কৰিব পাৰোঁ মানুহে ভাল পায় তেনেদৰে আমি আগবঢ়াই নিব বিচাৰোঁ এইটো বিভিন্ন জায়গা কম্পিটিশ্যন আমি অসম ভিত্তিত লিখি দিয়া হৈছে ইয়াত অসম ভিত্তিত একক নৃত্য হ'ব অসম কেছেটৰ দ্বাৰা গতিকে ইয়াত অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি কিনে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব প্ৰতিযোগীয়ে